নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল SKG নিউজলৈ। আৰু আজিৰ দিনটোত আমি আপোনালোকলৈ দুটা ডাঙৰ খবৰ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো ভালকৈ চাই থাকিব। বন্ধুসকল, প্ৰথম খবৰটো নিশ্চয় আপোনালোকে গম পায়, আজি 8 জানুৱাৰী তাৰিখে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল তথা অসম বন্ধ দিয়া হৈছে। আৰু তাৰ লগতে আজি বেংকৰ ষ্ট্ৰাইক থাকিব, মানে আজি বেংক বন্ধ থাকিব। আৰু লগতে কাইলৈ 9 জানুৱাৰী তাৰিখেও বেংক বন্ধ থাকিব বুলি আমি জানিবলৈ পাইছোঁ। বন্ধৰ বিষয়ে অধিক জানিবলৈ তলৰ ডিছক্ৰিপশ্যন আৰু মই এটা কমেণ্ট বক্সত লিংক দিম, আপোনালোকে সেই লিংকটোত ক্লিক কৰি ভিডিঅ'টো চাব পাৰে। বন্ধুসকল, দেৰি নকৰি পোনে আমি 2 নম্বৰটো খবৰ ফালে আগবাঢ়ি গৈছোঁ। 2 নম্বৰ খবৰটো হৈছে এটা হেকিং লিংকৰ বিষয়ে হয়। আপোনালোকে যদি এই লিংকটোত ক্লিক কৰে তেতিয়াহ'লে আপোনালোকৰ মোবাইল সম্পূৰ্ণৰূপে ডেমেজ হৈ যাব পাৰে বা হেক হৈ যাব পাৰে। এই বিষয়ে মই সবিশেষ এই ভিডিঅ'টোত কৈ আছোঁ, গতিকে ভিডিঅ'টো অতি মনোযোগেৰে শেষলৈকে চাই থাকক। বন্ধুসকল, আপোনালোকৰ মোবাইলৰ হোৱাটছআপত বা মেছেজত এটা লিংক আহিব পাৰে। লিংকটোৰ নাম মই কৈ দিছোঁ। লিংকটোৰ নাম হৈছে crashsafari.com হয়, crashsafari.com। এই লিংকটোত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে আপোনালোক এটা ৱেবছাইটৰ ভিতৰলৈ গুচি যাব আৰু ৱেবছাইটটোৱে আপোনালোকৰ মোবাইলটো সম্পূৰ্ণৰূপে ডেমেজ কৰি পেলাব। গতিকে এনেকুৱা ধৰণৰ লিংকত কেতিয়াও ক্লিক নকৰিব। কোনোবাই যদি সন্দেহজনক ব্যক্তিয়ে এনেকুৱা ধৰণৰ লিংক পঠিয়ায় crashsafari.com বা অন্য কোনো লিংক পঠিয়ায়, তেতিয়াহ'লে আপোনালোকে সেই লিংকত কেতিয়াও ক্লিক নকৰিব। বন্ধুসকল, তেনেকুৱা লিংকত কেতিয়াও ক্লিক নকৰিব, হয়তো আপোনালোকৰ মোবাইলটো সম্পূৰ্ণৰূপে ডেমেজো হৈ যাব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, যাতে আপোনালোকৰ বন্ধুসকলেও আজি খবৰবোৰ পায়। আৰু আগলৈকে এনেকুৱা ধৰণৰ খবৰ পাবলৈ আমাৰ চেনেল SKG নিউজক আজিয়ে ছাবস্ক্ৰাইব কৰক। আৰু যদি আপোনালোকে বন্ধৰ বিষয়ে অধিক জানিব বিচাৰে, তেতিয়া ডিছক্ৰিপশ্যনত এটা লিংক আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰে।